ওয়েলকাম টু সুদীপ্তা মতা ভ্লগ ইউটিউব চেনেল আপোনালোকক পুনৰ নতুন এটা ভিডিঅ' মই স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ মই বৰ্তমান মৰিগাঁও বঙাবাৰীলৈ। বঙাবাৰীত এইকাৰণে গৈ আছোঁ যিহেতু ৰাস হৈ আছে আৰু ৰাস হ'লে ৰাসটো আমি চাব লাগেই। আমাৰ সকলোৱে অসমৰ যোনবিলাক অসমবাসী মানুহ হয় সকলোৱে আমি ৰাস চাই থাকোঁ, কাৰণ আমি ৰাস চাই যিহেতু কৃষ্ণ হৈ থাকে সেইকাৰণে ভাল লাগে। আপোনালোকে দেখিব পাইছে যে কিমান ধুনীয়াকৈ আমাৰ ইয়াৰ মৰিগাঁও বঙাবাৰীত কিমান ধুনীয়াকৈ ৰাস উৎসৱ হৈ আছে। আৰু চাওক সৰু ল'ৰা ছোৱালীবিলাকে অলপমান অসুৰ তাৰপিছত কৃষ্ণ গোপী এনেকুৱা ধৰণৰ সাজি কাচি একদম নৃত্য কৰিছে আমাৰ মৰিগাঁও বঙাবাৰীত ৰাসত। এয়া চাওক ছোৱালী সৰু ল'ৰা ছোৱালীবিলাক যোনবিলাক হয় সিহঁতৰ কৃষ্ণ পাত তাৰপিছত অসুৰ পাত এইবিলাক লৈছে। আৰু মিউজিকটো আপোনালোকে যে শুনা পাইছে সেইটো একচুৱেলি মিউজিক মোবাইলৰ পৰা বজোৱা হৈ আছে। আৰু কিছুমান যোনবিলাক এনেকৈ যে আছে সেইবিলাক অনলাইনে মানুহে নিজৰ মুখেদি দি আছে, যোনটো আমি ইংৰাজীত কওঁ ভইচ আৰ্টিষ্ট বুলি কওঁ। আৰু আপোনালোকে বেছি ব'ৰ নকৰোঁ, আপোনালোকে ভিডিঅ'টো চাব বুলি আগবাঢ়ি যাব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব সুদীপ্তা মতা ভ্লগ ইউটিউব চেনেল। এয়া চাওক কিমান ধুনীয়াকৈ ইমান লাইকসকল কিমান ধুনীয়াকৈ চাই আছে সকলোৱে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু ময়ো চাবলৈ আহিছোঁ আমাৰ ভিনদেউহঁতৰ ঘৰত লৈ, আৰু কিমান ধুনীয়া লাগিছে চাই। বহুত মানুহ হাজাৰ মানুহ আহিছে বেলেগ জেগাৰ পৰা আমাৰ ভিনদেউহঁতৰ মৰিগাঁও বঙাবাৰীলৈ আহিছে বহুতখিনি চাবলৈ। আমাৰ ইয়াত দেহা ওলাইছে দেখিছেনে গাইছ, মোৰ ভাগিন হয়। চ' আগত বহি আছে এয়া চাওক কিমান গোপিনীবিলাক আহিছে দেখিছে, সৰু ছোৱালীবিলাক গোপনি হৈছে কিমান ধুনীয়াকৈ গোপনি হৈছে। এয়া চাওক কিমান ধুনীয়াকৈ সৰু ছোৱালীবিলাক গোপনি হৈছে দেখিছে, কিমান ধুনীয়াকৈ সকলো ল'ৰা ছোৱালীবিলাকে নিজৰ এটা ভাগ পাঠ লৈছে উৎসৱত ৰাসৰ উৎসৱত আৰু